চাহ খাওক চাহেনচাহ চাহেনচাহ দেখা নাই নেকি ৰজা মহাৰাজে খোৱা কাপ প্লেটত চাহ দিছোঁ মিছুত দেখিলোঁ সেইদিনাখন লগে লগে অৰ্ডাৰ দিলোঁ কালি আহি পালেহি আৰু এনেওনো আপুনি চাহেনচাহ মহাৰাজতকৈ কোন গুণে কম কওকচোন সেইকাৰণে বোলো মানুহে বস্তুৱে মিলিব চাব দেই আগতে ৰজা মহাৰাজাবিলাকে দেশবোৰ সৰু সৰু মানে ৰাজ্যবিলাক জয় কৰে জয় কৰি পেলাই গোটেই টকা পইচা ধন সোণ এইবিলাক লৈ গুচি যায় তাৰপিছত আৰু গোটেই মানে বহি বহি খায় আকৌ সেইখিনি শেষ হ'লেহে আকৌ বেলেগ এখন ৰাজ্য জয় কৰে আপুনি তেনেকুৱা নহয় জানো সেই তেতিয়া দিনত ঠিকা কেইটামান কৰিলে আৰু পইচাকেইটা বেংকত থৈ দিছে এতিয়া উলিয়াই আনি আনি খাই আছে আৰু কৰা খোৱা বোৱাত কিবা তুমি অসুবিধা পাইছা নেকি আইঅ বাপৰে বাপ সেইটো পোৱা নাই দেই মিছা কথা ক'লে মোক পাপে চুব ইচ্ছা কিন্তু আমি মানুহ যে আমাৰ আৰু কিবা কিবি আছে নহয় যেনেকৈ চকু নাক কাণ জিভা কি কৰিব আৰু কওকচোন চকুৱে নতুন নতুন বস্তু চাবলৈ বিচাৰে জিভাই নতুন নতুন সোৱাদ ল'বলৈ বিচাৰে কাণে নতুন নতুন শব্দ শুনিবলৈ বিচাৰে কত কি কি কৈ আছা এইবোৰ সেই দিনৰ দিনটো এনেকৈ মোবাইল টিভি চাই থকাতকৈ অকণমান ওলাই নাযায় কিয়নো দুই এটা মানুহ লগ পাব নতুন নতুন কামৰ লিংক পাব সেইকাৰণেহে কৈ আছোঁ মই মোবাইলত সেইবিলাকে চাই থাকোঁ দিন ৰাত সেইটো মোবাইলত চোৱা আৰু ডাইৰেক্ট কথা পতাৰ মাজত ডিফাৰেঞ্চ আছে নহয় মোবাইলত কথা পাতিলে সেই মানুহজনে পাহৰি থাকিব পাৰে কিন্তু যদি এটা জেগাত গৈ মানুহজনৰ লগত কথা পতা যায় এনেই পাহৰি থাকিলেও সেই দেখা জেগাডোখৰলৈ গ'লেওতো মানুহজনৰ কথাটো মনত পৰিব পাৰে আপোনাকতো কথাবোৰ বুজাই কৈ থাকিলে সঁচাকৈ বুজি নাপায় আপুনি সেইটো খোৱাৰ বাহিৰেও মহানগৰখনত চাবলৈ ফুৰিবলৈ বহুত জেগা আছে নহয় কত কিমান কি হ'ল ব্ৰিজ হ'ল পাৰ্ক হ'ল শ্বহীদ স্মাৰক হ'ল সেইটো আজিলৈকে ভাগ্যত নিমিলিলে আৰু যাবলৈ আমাৰ সেইদিনাখন সেই বিপুলে গুৱাহাটীলৈ আহি গৈছে বোলে সি কৈছে তই বেয়া নাপাবি দে মই বোলো কেলৈ ক'লি তই বোলে বেমাৰ দেখাবলৈ গুৱাহাটীলৈ গৈছিলোঁ মাজতে 4 দিনমান পালোঁ তহঁতৰ তাতে পাৰ্ক কিবা কিবি এইবোৰ নতুন নতুন বস্তুবোৰ চাই থাকোঁতে তহঁতৰ ঘৰলৈ যাবলৈ সময়ে নাপালোঁ বোলে তই বেয়া পাবি বুলিহে ক'লোঁ দেই বেয়া নাপাবি আকৌ পিছত যাম তহঁতনো এইবোৰ ক'ত বোলে এতিয়া নতুন হৈ আছে আমাৰ কাৰণেহে নতুন হৈ আছে মই বোলো কথা কৈছোঁ আৰু আমাৰ সেইখন কপালত নিলিখিলে ঐ ভাত বনাই থাকোঁতেই গৈছে আৰু সেইটো শিৱসাগৰ ডিব্ৰুগড় মানুহে এইবোৰ চাই থৈ গ'লি আৰু আমি এই মাছ মজিয়াত থাকেও সেইবোৰলৈ যাবলৈ সুবিধা নহ'ল আৰু আমাৰ আজিলৈকে ফুটা কপাল লৈ আহিছোঁ যে এতিয়া পিছে দুপৰীয়াৰ কাৰণে কিবা কৰিছা নে নাই আৰম্ভ কৰিম নকৰিলে হ'বনে বহি বহি খাবলৈ পাম নেকি আৰু কাম বন নোহোৱা মানুহ যে আমি ভাতকে বনাই থাকিব লাগিব হ'ব দিয়া বুজিলোঁ এতিয়া কাম কৰিবা তুমি কেইদিনমানৰ কাৰণে দুপৰীয়া খানাটো নবনাবা মোৰ কাৰণে কিয় জানানে মই অকণমান সেই ৰেষ্টুৰেণ্ট কেইখনমান টেষ্টিং মাৰিম কাৰণ মানে তুমিতো নহ'লে পটককৈ কিবা এখনত সোমাই দিম আৰু তুমি খানা চানাটো আৰু কমপ্লেইন মাৰি দিয়া সেইকাৰণে মই অকণমান খাই মেলি কোনখন কেনেকুৱা কোনটো কেনেকুৱা বস্তু সেই গম পোৱাৰ পিছত তোমাক ভাল এখন ৰেষ্টুৰেণ্টত নি খুৱাম হ'ব কেইদিন নিশ্চয় মোক আপুনি বাহিৰত ভাত খুৱাবলৈ সেইবোৰ ক'ত মনত থাকিব মানুহৰ জীৱন মাছ মাংস খোৱাৰ পিছত দৈ খাই দিয়াৰ পিছত কিহেৰে ভাত খাইছিল বুলি সুধিব লগা অৱস্থা এই হ'ল মানুহৰ জীৱন হ'ব এটা কাম কৰা যোৱা এতিয়া তুমি পটককৈ ভাত চাত বনোৱা মই সেই তোমাৰ সেইখিনি পাৰ্কখিনি চাই আহোঁ কোনখন পাৰ্কত নিলে সুবিধা হ'ব কাৰণ চব পাৰ্কততো আৰু ফেমিলি নিব নোৱাৰি যোৱা বুজিছোঁ দিয়ক A few moments later. এই পৃথিৱীৰ মাইকী মানুহবোৰে পাৰ্কলৈ যাব পাৰে মইহে যাব নোৱাৰোঁ কথা ক'ব লাগিছে আজি বিয়া হোৱা ইমান বছৰ হ'ল কেইদিননো বাৰু মোক ৰেষ্টুৰেণ্টত খাবলৈ নিছিল কেতিয়া আপত্তি কৰিলোঁ বাৰু মই ক'ব নোৱাৰোঁ কিবা ফ্লেছবেক গৈ আছা নেকি খানা পিনাত লগাই নাইচোন ৰ'ব এয়া যোগাৰ কৰিছোঁ আৰু মই কথা এটা ভাবিছোঁ কিবা মই পাৰ্ক ৰেষ্টুৰেণ্টলৈ নাযাওঁ দিয়ক আচ্ছা কিয় বা এনেই নাযাওঁ মন যোৱা নাযাবলৈ হয় নেকি এতিয়া ভালেই হ'ল দিয়া ময়ো এইবিলাক কিবা পাৰ্ক আৰু ৰেষ্টুৰেণ্ট চাবলৈ যাবলৈ ওলোৱা নাই মোৰ কিবা মানুহ এটা আহিছে তলত তাক খবৰ এটা লৈ আহোঁ কিবা কথা এটা পাতি আহোঁ দে খানা পিনা বনোৱা এইবিলাক ভালেই হ'ল দিয়া নেযাওঁ বুলি ক'বলৈ কি মানে কৈ দিলোঁ বাৰু বাকী খাব পাৰিলোঁ যেন ৰান্ধি থাক এতিয়া